সময়ক যদি ধৰি ৰাখিব পাৰিলোহেঁতেন। সেইদিনাখন দুৰ্গা পূজা আহিছিলে আৰু আজি হৈছে নৱমী আৰু সেইবাবে ৰাতিপুৱাই উঠি ইয়াত ধুনীয়াকৈ লুচি পুৰি চাহ তাহ খাই ল'লোঁ। এফালে পূজা আৰু এফালে জুবিনদাৰ আদ্যশ্ৰাদ্ধ। আমাৰ গাঁৱৰ সকলো ৰাইজে মিলি ইয়াত জুবিনদাৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানটি পাতিলে আৰু এইফালে আইতা গ'ল পূজা চাবৰ কাৰণে। এয়া লৈ আহিলে জিলাপি। মোৰ পিছে জিলাপি ইমানো ফেভৰেট নহয় কাৰণ বহুত বেছি মিঠা থাকে, হ'লেও জিলাপিৰ অবিহনে পূজা আধৰুৱা। আৰু এয়া ৰাতিকৈ আহিলোঁ পূজা চাবৰ কাৰণে আমাৰ ওচৰতে থকা পূজাস্থলীত। যিহেতু এবাৰ বৰষুণ আৰু ইমান মনটোও ভাল নহয়, সেইবাবে ওচৰতে আহিলোঁ, কলাই গ'লে বা ক'ৰবালৈ যাবলেই নহ'ল। আৰু এইফালে ধুনীয়াকৈ আৰতি চাই আছোঁ। মা দুৰ্গাই সকলোৰে মংগল কৰক, সকলোকে ভালে ৰাখক। মোৰ লুকটো কেনেকুৱা লাগিছে জনাব। আৰু এইফালে আহিলোঁ দোকান কেইখনমানত কিবা কিবি ল'বলৈ। আজিলৈ এৰিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।